বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ লৈ আহিছো যেহেতু ইণ্ডিয়ান নেভিৰ তৰফৰ পৰা অগ্নিবীৰৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদখিনি কেতিয়াৰ পৰা এপ্লাই হ'ব, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, ইয়াৰ সিলেকশ্যন প্ৰচেছখিনি কেনেকুৱা হ'ব, আপোনালোকৰ বয়স কিমান লাগিব, এই ভিডিঅ'ত মই সকলো ষ্টেপ বাই ষ্টেপ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব, স্ক্ৰিপ্ট কৰি নাচাব। ভিডিঅ'খিনি মই সম্পূৰ্ণ ডিটেইলছত বুজাই দিম, স্ক্ৰীন ৰেকৰ্ডিঙত দেখাই দিম। গতিকে ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই পোষ্টত এপ্লাই কৰিবলৈ হলে আপোনালোকে সম্পূৰ্ণ আনমেৰিড হ'ব লাগিব। আপোনালোকে বিয়া পতা হ'ব নালাগিব। যদি আপোনালোকে বিয়া পতা হয় তেনেহলে আপোনালোকে এপ্লাই কৰিবলৈ নোৱাৰিব। আৰু লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা ক'ব যাওঁ, আপোনালোকে মেট্ৰিক পাছ হলে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ পাৰ্চেণ্টেজটো 50% থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। মই আপোনালোকক জুম কৰি অলপ দেখাই দিছো, আপোনালোকে নিজে চাই লওক। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছ লাগিব, মেট্ৰিকুলেশ্যন পাছ লাগিব, লগতে আপোনালোকৰ 50% থাকিব লাগিব। ইয়াত জুম কৰি দেখাই দিছো, চাওক ঠিক আছে। আৰু লগতে আপোনালোকৰ বয়সৰ যদি কথা ক'বলৈ যাওঁ, আপোনালোকৰ বয়সটো মই এইখিনি কেলকুলেশ্যন কৰি চাইছো বাৰু। ইয়াতে অলপ কিবা দিছে, এইখিনি আপোনালোকে কেলকুলেট কৰিম বুলি ভাবিছে যদি কেলকুলেট কৰি ল'ব। মই অলৰেডি কেলকুলেট কৰি ৰাখিছো। আপোনালোকৰ ইয়াতে যদি আপোনালোকৰ 17.5 বছৰৰ পৰা 21 বছৰ হয়, তেনেহলে 21 বছৰৰ ভিতৰত আছে, তেনেহলে আপোনালোকে এপ্লাইখিনি কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো মই আপোনালোকক কৈ দিছো, আপোনালোকে অলপ ভাল দি মন দি শুনি যাব। ইয়াতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো চাই লওক। আপোনালোকৰ প্ৰথমতে আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ফিজিকেল হ'ব। ফিজিকেলত আপোনালোকৰ মেলসকলৰ আপোনালোকে চাই লওক, মই জুম কৰিছো। মেলসকলে 1600 মিটাৰ ৰানিং কৰিব লাগিব 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত। আৰু লগতে আপোনালোকে উঠক বেঠক 20 বাৰ মাৰিব লাগিব। আৰু লগতে পুছআপ 15 বাৰ, আৰু লগতে চিটাপটো আপোনালোকে 15 বাৰ মাৰিব লাগিব। আৰু সেম 1600 মিটাৰে ছোৱালীসকলৰ দৌৰিব লাগিব। সিহঁতৰ সময় আছে 8 মিনিট, 8 মিনিটত কমপ্লিট কৰিব লাগিব ছোৱালীসকলে। আৰু লগতে উঠক বেঠক 15 বাৰ, পুছআপ 10 বাৰ, আৰু চিটাপ 10 বাৰ মাৰিব লাগিব। তাৰপিছতে আপোনালোকৰ ফিজিকেল হৈ যোৱাৰ পিছত আপোনালোকৰ ৰিটেন এক্সাম হ'ব। ছেকেণ্ডত আপোনালোকৰ ৰিটেন এক্সামত আপোনালোকৰ 50টা কুৱেশ্যন থাকিব। আপোনালোকক মই জুম কৰি দেখাই দিছো, 50টা কুৱেশ্যন থাকিব। 50টা কুৱেশ্যন, পাৰ কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। আপোনালোকে সময় পাব মাত্ৰ আধা ঘণ্টা, 30 মিনিটত 50টা কুৱেশ্যন। তাৰপিছত আপোনালোকৰ ইয়াতে এক্সামটো আপোনালোকৰ হ'ব হিন্দী আৰু ইংলিছ বেচিছত। হিন্দী আৰু ইংলিছত আপোনালোকে কুৱেশ্যনখিনি পাব। আৰু লগতে আপোনালোকৰ নিগেটিভ মাৰ্কো আছে ইয়াতে। নিগেটিভ মাৰ্ক আপোনালোকৰ এটা কুৱেশ্যনত, পাৰ কুৱেশ্যনত আপোনালোকৰ 0.25, মানে 4টা কুৱেশ্যন আপোনালোকৰ 1 মাৰ্ক কাটা যাব। ঠিক আছে। আপোনালোকে এইটো কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব মই দেখাই দিছো, অলপ চাই যাব। আপোনালোকৰ এপ্লাই ডেটটো আছে, আপোনালোকৰ এপ্লাই ডেটটো আছে 29 মাৰ্চৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব 10 এপ্ৰিললৈকে। ঠিক আছে, 29 মাৰ্চৰ পৰা এপ্লাই কৰিব পাৰিব 10 মাৰ্চলৈকে। এপ্লাই কৰোঁতে যদি কিবা এটা আপোনালোকৰ ভুল হৈ যায়, তেনেহলে আপোনালোকে 14 তাৰিখৰ পৰা 16 এপ্ৰিলৰ ভিতৰত আপোনালোকে কাৰেকশ্যনটো কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকৰ ইয়াতে চেলাৰী পেকেজটো দি দিছে। চেলাৰী পেকেজটো মই আপোনালোকক একবাৰ দেখাই লৈছো। চেলাৰী পেকেজটো চাই লওক। আপোনালোকে নিশ্চয় জানে অগ্নিবীৰৰ 4 বছৰে চাকৰি। প্ৰথম যেতিয়া আপুনি ভৰ্তি হ'ব, প্ৰথম বছৰত আপোনালোকে 30,000 টকা চেলাৰী পাব। ছেকেণ্ড বছৰত আপোনালোকে 33,000 চেলাৰী পাব। 3 বছৰত, থাৰ্ড ইয়াৰ্ছত আপোনালোকে 36,500 চেলাৰী পাব। আৰু 4 বছৰত আপোনালোকে 40,000 চেলাৰী পাব। আৰু লগতে আপোনালোকৰ ইয়াতে বহুতখিনি ইঞ্চুৰেঞ্চ আছে, ইঞ্চুৰেঞ্চখিনি ইনক্লুডিং আছে। এইখিনি ইঞ্চুৰেঞ্চৰ কথাখিনি মই ক'ব নাযাওঁ, আপোনালোকে নিশ্চয় জানে। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাইটো কৰি ল'ব। 29 তাৰিখৰ পৰা এপ্লাইখিনি চলিব। এপ্লাইখিনি যদি কৰিম ভাবিছে কৰি ল'ব। কথাখিনি আপোনালোকে নিশ্চয়, মোৰ কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু যদি আপোনালোকে বুজি পোৱা নাই, মোৰ হোৱাটছএপ নম্বৰ মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে হোৱাটছএপ কৰিব আৰু ভালকে যদি বুজিব বিচাৰে। আৰু লগতে আপুনি যদি চেনেলত নতুন আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন এটা দবাই কিনে লাইক কৰিব নাপাহৰিব। এনেকুৱা নতুন নতুন আপডেট মই লৈ আহি থাকো। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখে, আপুনি অতি সোনকালে আপোনাৰ তাত নটিফিকেশ্যন যাব। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছো। সকলোকে এৰিছো, বাই বাই।